অ' পাৰ যদি এইবাৰ টকা কেইটামান বেছিকৈ পঠাবি। গ্ৰন্থমেলাত কেইখনমান কিতাপ কিনিম বুলি ভাবিছোঁ। তইতো জানই কিতাপক এৰি মই থাকিব নোৱাৰোঁ। সেইবুলি আধা পেটে থাকি টকা কেইটা নপঠাবি। আঘোণৰ পথাৰত সোণগুটিবোৰ লহপহকৈ বাঢ়িছে চাগে। সোনকালে মানুহ কেইজনমান লৈ ধানকেইটা চপাই লবি। আই কবি এইবাৰ মই তেনেই উদং। যাওঁ বুলিলে যাব নোৱাৰো। তহঁতে সৰু সৰু কথাতে কাজিয়া নকৰিবি। মৰমবোৰ নোহোৱা হয় অ'। পুৱাৰ কুঁৱলী পৰিলে পিতায়ো তোলৈ মনত পৰে। ক যে তই এষাৰ কথা, স্বাস্থ্যৱান হ'বলৈ সোনকালে উঠা, সোনকালে শোৱা। আই তোলৈও মনত পৰে। পুৱাৰ কিৰিলিত শুনা পাওঁ তোৰ অস্পষ্ট শব্দকেইটা। পুৱাৰ সূৰুজৰ ৰাঙলী দলিচাত জিলিকি উঠে মোৰো কেইটামান স্বপ্ন। তহঁত ভালে থাকিবি, মনৰ কথা ক'লো। পাৰহে যদি পঠাবি, আধা পেটে থাকি মোক ধাৰুৱা নবনাবি।